Hello everyone, আজি আমি ৰাতিপুৱাই ওলালো আইদেউ সন্ধিকৈ বৃদ্ধাশ্ৰম সেইখন অৱস্থিত তিনচুকীয়াত আমাৰ ষ্টুডেণ্টখিনিলৈ আমি ইয়াদিকৈ পৰা তিনচুকীয়ালৈ ৰাতিপুৱাই ৰাওনা হ'লোঁ। এয়া আপুনি ইয়াত দেখিব পাৰিছে চাহ বাগানৰ মাজে মাজে আদি আমি গ'লোঁ সেই বৃদ্ধাশ্ৰমখনলৈ। বৃদ্ধাশ্ৰমখনত জনামতে 18গৰাকী আইতা আছে। তেওঁলোক ডিগবৈ ওচৰে পাজৰে আৰু কিছুমান তিনচুকীয়া ওচৰে পাজৰে আছে, কিছুমান আকৌ শিলচৰৰ আছে। আমি প্ৰথমে গৈ তেওঁলোকক এয়া আগফালে বহিব দি হেল্থ চেকআপ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছতে আমি তেওঁলোকৰ মনৰ কথা জানিব চেষ্টা কৰিলোঁ। তোমাৰ গেৰেকটো আকৌ বিয়া কৰিলে, সেইটো ল'ৰাটো একটা আছে পাইপৰ চৰত কাম কৰে। ৰেলেতো ঘৰ ভাঙিলে, কিনাৰ ঘৰ আছে, ঘৰবিলাক ভাঙিলে। তেতিয়া মোক ল'ৰাটো সতীনে ল'ৰা তেতিয়া আশ্ৰমত থৈ দিলে। আশ্ৰমত ইয়াতেই থাকোঁ, ইয়াতে থাকে এতিয়া, ইয়াতে খাই থাকোঁ, ইয়াতে ঘুমাই, কি কৰিম, ক'ত যাওঁ। কি কৰি আছা তোমালোকে? এই আমাৰ ষ্টুডেণ্টে চাহ বনাই আছে। আইতাসকলে ইয়াৰ গাখীৰ চাহ বনি আছে। তিনচুকীয়া কেনেকৈ আহিলে? ইয়াত কিমান বছৰ হ'ল থকা? 7 মাহ হৈছে। হেৰি ঘৰৰ মানুহে থ'লে নে নিজে আহিলে? নিজে আহিলে আপুনি? মোৰ ল'ৰা ছোৱালী নাই, মানুহজনৰ গৈছে, ঘৰৰ মানুহ আছে, এইবিলাক মাৰ ধৰ কৰি থাকে। One is Jorat, one is Amriani, one is Calcutta, but I don't like to rely on them. Feel bad, no? So, আপুনি নিজৰ ইচ্ছামতে আহিলে ইয়ালৈ নে? One of my cousin brother, his wife, he arranged over here. Actually, I was unknown this place. Then she arranged me for that. Thank you. আইতাৰ নামটো কি? আপোনাৰ নামটো কি? মোৰ নাম শ্ৰীমতী মঞ্জুশ্ৰী ৰাজু। ঘৰ ডিগবৈ। নামটো কি? নামটো বিনা শৰ্মা। কেনেকৈ ইয়াত পালেহি? আহিলোঁ। ঘৰৰ মানুহ আছে, ল'ৰা ছোৱালী আছে? নাই, চবেই মিলিজুলি থাকক ন। আপুনি? মই ধলা শদিয়া বা একেবাৰে দেখোন এছিয়াছ লাৰ্জেষ্ট ৰিচাৰ্চত ন? 2 বছৰ 7 মাহ হৈ গ'ল। 2 বছৰ 7 মাহ আছে, 2টা নাচায়। ক'ত গ'ল এতিয়া ল'ৰাকেইটা? নাজানো ক'ত আছে, মৰিলে না বাচিলে। আজি এটা 5 বছৰ হৈ গ'ল, এটা 4 বছৰ নাই, খবৰ নাই। কে আহিলে? বিয়া দিছিলে বৰহাটজানত। তাৰপিছতে বৰহাটজান বিয়া দিলে, ল'ৰা আছে। মই এটা সৰু মৰা চাকৰিও কৰিছিলোঁ। তাৰপিছতে ল'ৰাক বিয়া পাতালোঁ, ল'ৰাই মোক এৰি কিনে গুচি গ'লগৈ। ক'ত গ'ল? বেংগলত আছেগৈ, নাহগতীয়া। এওঁ কেনেকৈ পালে? মানে কি হ'ল, তেওঁ মানে দোকান এখনৰ কিনাৰত মানে বহুত প্লাষ্টিকৰ দমৰ মাজত সোমাই আছে। আমাৰ আৰু এটা গ্ৰুপ এটা আছে, ৱাৰিয়ৰ গ্ৰুপ বুলি। সেই ৱাৰিয়ৰ গ্ৰুপটোৱে আমাক খবৰ দিলে। মই বোলো লৈ আহোঁ নেকি, গা পা ধুই চিভিলত ঠিক ঠাক কৰি আহিলোঁ। চিভিলত ঠিক ঠাক কৰি গা পা ধুই আনিলে, আমাৰ আশ্ৰমত দিলে। এগৰাকী প্লাষ্টিকৰ মাজত পালে ন? প্লাষ্টিকৰ লিখিছে। কি নাম? কিতাপৰ নাম কৈ দিয়কচোন আপোনাৰ। এই বাইদেৱে চাই আছে চাগে চবকে ন? আকৌ এই বাইদেউ নামটো? মণিকা গগৈ। ঘৰ ক'ত আপোনালোকৰ? ৰান্ধনী। তেওঁলোকে এতিয়া আচলতে কেয়াৰটেকাৰ নাই, কিন্তু তেওঁলোকেই চাই আছে হয়নে? কেয়াৰটেকাৰটো ৰাজু। ঘৰত মানুহ কোন আছে? নাই, মোৰ এজনী ছোৱালী দিল্লীত আছে, পৰিয়াল। এই আইতা নামটো? ৰূপালী মেচ। ঘৰ ক'ত আছিলে? আলিজান। নিজে আহিলে নে ঘৰৰ মানুহে পঠাই দিলে? থৈ দিলে। ঘৰৰ মানুহ নাই?
আপোনাৰ মই নাহৰ কেতিয়া গ'ল আহক এতিয়া নামটো নামটো মীনা তাঁতী মীনা তাঁতী অঁ ঘৰৰ মানুহ আছে নাই ডেথ হৈ গ'ল ডেথ হৈ গ'ল কোনো নাই এতিয়া পৰিয়ালত মোৰ কোনো নাই ঘৰ দুৱাৰ একো নাই ঘৰো নাই অঁ মানে মোৰ ছোৱালীজনীৰ বিয়াটো পাক্কা হ'ল নহয় তুমি বিয়া কথাটো বাদ দি আছো ইমান ধনী গৰু এটা জানেনে ইমান ধনী ল'ৰা কি কৰে পিছে আৰে বেংকত চাকৰি কৰে গুৱাহাটীত হেনো RBI বেংক আছে যে তাত চাকৰি কৰে কিমান আমাৰ ষ্টুডেণ্টে কৰা পাৰফৰ্মেঞ্চৰ পিছতে আমি লাষ্টত এখন গ্ৰুপ ফটো লৈ এয়া ঘৰা ঘৰি হ'লোঁ কেনে পালে জনাব ভিডিঅ'টো